ৰংপুৰৰ পৰা লোকসভা নিৰ্বাচনৰ ৰণদংকাৰে উজনিত শক্তি প্ৰদৰ্শন অসম গণ পৰিষদ দলৰ। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই সমাগত লোকসভা নিৰ্বাচনত মিত্ৰ শক্তিৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি মন্তব্য কৰে অগপ নেতৃত্বই। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ হৈ পৰিছে অসম গণ পৰিষদ দল। সাংগঠনিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে অগপই অনুষ্ঠিত কৰে বুথ সন্মিলন। যোৰহাট সংসদীয় সমষ্টিৰ উদ্যোগত আৰু শিৱসাগৰ বিধানসভা সমষ্টি সমিতিৰ ব্যৱস্থাপনাত আয়োজিত বুথ সন্মিলনত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অগপ দলৰ সভাপতি অতুল বৰা, কেবিনেট মন্ত্ৰী তথা অগপ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, বিধায়ক ফণীভূষণ চৌধুৰী, বিধায়ক প্ৰদীপ হাজৰিকা, যুৱ পৰিষদৰ নেতৃত্ব তথা জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ অগপ নেতাসকল উপস্থিত থাকে। সমষ্টি পুনঃ নিৰ্ধাৰণৰ জৰিয়তে গঠিত নতুন বিধানসভা সমষ্টিসমূহত লোকসভা নিৰ্বাচনৰ পূৰ্বে অগপ দলৰ সাংগঠনিক ভেটি তৃণমূল পৰ্যায়লৈকে শক্তিশালী কৰাৰ উদ্দেশ্যেৰে ক্ৰমাগতভাৱে বুথ সন্মিলনসমূহ অনুষ্ঠিত কৰি যোৱাৰ লগতে মিত্ৰ দল বিজেপিৰ সৈতে আলোচনাৰ মাধ্যমেৰে আসন ভাগ বাটোৱাৰা কৰাৰ বিষয়ে জানিবলৈ দিয়ে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। তেখেতকো আমি আদৰণি সম্ভাষণ দিবলৈ মই শ্ৰদ্ধা নিবেদন কৰিছো। আজি এই সভাখন অতিকে এখন গুৰুত্বপূৰ্ণ সভা। সভাপতি অতুল বৰা ডাঙৰীয়াই নেতৃত্ব দিয়াৰ পিছত বহুত ঘাট প্ৰতিঘাত পাৰ হৈ আছে সেইসকলক লৈ আজি আমি এখন গুৰুত্ব অনুষ্ঠিত কৰিছোঁ আৰু দলটো শক্তিশালী কৰিব কৰাৰ ক্ষেত্ৰত বা দলটো নিৰ্বাচনত জয়ী কৰাৰ ক্ষেত্ৰত নিৰ্বাচনত আমি কেনেধৰণে বিপুল ভোটত আমাৰ প্ৰাৰ্থী জয়ী কৰিব পাৰোঁ এই চিন্তাটো আমি তাত পুনৰবাৰ কৰিব লাগিব। এইখিনি সময়ৰ ভিতৰত আমাৰ যিবিলাক লোকসভা সমষ্টিত এতিয়ালৈকে সংসদীয় সমষ্টি ভিত্তিত আমাৰ বুথ সন্মিলন হৈছে সেইবিলাকত এতিয়া আমি আজি এখন যোৰহাট সংসদীয় সমষ্টিৰ বুথ সন্মিলন, ইয়াৰ আগে কাজিৰঙাত আমি অনুষ্ঠিত কৰিছোঁ। ঠিক তেনেকৈ নিৰ্বাচনৰ বাবে আজি যেনেধৰণে আমি এনেধৰণৰ বুথ সন্মিলন কৰিছোঁ তেনেধৰণে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। ইয়াৰ পিছতেই তেজপুৰ লোকসভা সংসদীয় সমষ্টিত লোকসভা সমষ্টি ভিত্তিত আমি বুথ সন্মিলন কৰিম আৰু পৰ্যায়ক্ৰমে আমি কৰি যাম। মিত্ৰজোঁটৰ লগত মিত্ৰতাৰে আমি আগবাঢ়িম, কাৰণ আমি NDAৰ পাৰ্টনাৰ আৰু ৰাজ্যখনতো আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি চৰকাৰ চলি আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেই চৰকাৰত আমি আছোঁ, মন্ত্ৰী হিচাপেও আছোঁ। ৰাহুল গান্ধীৰ যাত্ৰা চাওক, ৰাহুল গান্ধী আহি আমগুৰিতেই প্ৰথম পদাৰ্পণ কৰিছে, মানে ঘূৰি ঘূৰি মণিপুৰ নাগালেণ্ড হৈ আহিল। তো এইটোতো অসম গণ পৰিষদ দলৰে দুৰ্গ আছিল। এনেকুৱা জেগাত তেওঁ প্ৰথম ভৰিটো দিলে, গতিকে পিছৰখিনি আৰু ক'ত ভাল হ'ব। প্ৰথম কথা হ'ল যে এইটো ন্যায় যাত্ৰা বুলি কৈছে। তো কংগ্ৰেছৰ ইতিহাসটো অসমৰ মানুহে জানে। কংগ্ৰেছৰ যি ইতিহাস এয়া অন্যায়ৰ ইতিহাস, কংগ্ৰেছৰ যি ইতিহাস এয়া অবিচাৰৰ ইতিহাস, কংগ্ৰেছৰ যি ইতিহাস দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ইতিহাস। গতিকে কংগ্ৰেছৰ মুখত ন্যায়, কংগ্ৰেছৰ মুখত সততা, এই কথাবিলাকে শোভা নাপায়। কাৰণ কংগ্ৰেছে কৰা অন্যায় অবিচাৰৰ বাবেই আজি দীৰ্ঘদিন ধৰি ৰাজ্যখন দেশৰ অন্য ৰাজ্যৰ তুলনাত পিছ পৰি থাকিবলগীয়া হ'ল। গতিকে যিটো সময়ত অসম চৰকাৰে আপোনালোকে দেখিছে যে গাঁৱে ভূঞে ৰেচন কাৰ্ড বিতৰণ কৰিছে, অতিৰিক্তভাৱে 42 লাখতকৈ অধিক লোকে ৰেচন কাৰ্ড পাই উৎসাহিত হৈছে, তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে, কাৰণ পেটত ভাত পৰিব। আৰু অন্যান্য স্কিমবিলাক লৈছে, ডেভেলপমেণ্টৰ কাম কাজ হৈছে। মাজুলীলৈ গৈছে, ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ বনি থকা দেখিছে, ডিব্ৰুগড়লৈ গ'লে দেখিব। গতিকে ডেফিনেটলি তেখেত হতাশ হ'ব, ৰেছপন্সটো পোৱাই নাই আৰু ইয়াৰ কোনো প্ৰভাৱ আচলতে নপৰে, কোনো ধৰণৰ প্ৰভাৱ নপৰে নিৰ্বাচনত, সেই কথা অতি স্পষ্ট। আৰু মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ যে এইটো আচলতে ৰাহুল গান্ধীৰ পৰাজয় যাত্ৰাৰ ফেজ 2 হ'ব। প্ৰথম কথা হ'ল যে চাওক, বস্তুটো ল উইল টেক ইটছ অউন কোৰ্চ। কোনোবাই যদি
আইন নিজৰ হাতত তুলি ল'ব খোজে, আইন শৃংখলা পৰিস্থিতি অৱনতি কৰিব খোজে, ডেফিনেটলি চৰকাৰে এইটো হাত সাৱটি বহি থাকিব নোৱাৰে। আচলতে কি ঘটনা হৈছে সেই কথাটোতো মই সঠিকভাৱে নাজানো, কাৰণ তদন্ততে এই কথাখিনি ওলাব। মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত দিছে, তদন্তত কথাবিলাক স্পষ্ট হ'ব। দলীয় কৰ্মী আক্ৰমণ কৰাটো আপুনিও নাই মই কেনেকৈ জানিম, এইটো তদন্ততে ওলাব। মানে কেতিয়াবা নিজেও এনেকুৱাবিলাক কংগ্ৰেছে বহুত নাটক কৰে নহয়, অলপ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে এইটো নাই কৰা বুলিও ক'ব নোৱাৰি। সেইকাৰণে মই আজি ধাৰণাৰ ওপৰত কথা নকওঁ, তদন্তত কথাখিনি ওলাব। মাননীয় মুখ্যমন্ত্ৰীয়ে তদন্ত দিছে। লোকসভালৈ আপোনালোকে প্ৰতিনিধি পঠিয়াব বুলি সজোৰে দাবী তুলিছে, আৰু কিমানখন বিচাৰিব? সেইটো আমি আলোচনা কৰা নাই, এইটো আলোচনাৰ মজিয়াত আমি কথা বতৰা পাতি ল'ম। কিন্তু কিমানখন দিব বুলি আপোনালোকে নাই আশা বা আমি কিমান বিচাৰিম এই কথাটো আজিৰ দিনটোত ভবা নাই। যেতিয়া পাতিম আপোনালোকেতো গম পাব। ঠিক আছে, থেংক ইউ আপোনালোকক। শিৱসাগৰৰ পৰা মামু বেগমৰ ৰিপৰ্ট টুডে নিউজ।